লাগিব, ভাৰততে থাকিব লাগিব, আমি মানিমেই, আমাক লাগিব। এই ভিডিঅ'টো এইটো কাৰণে মই কৰিলোঁ, আজি পীয়ুষ হাজৰিকা ডাঙৰীয়া দেৱৰ পত্নী আইমী বৰুৱা কা নামানিলে তেওঁ অসমৰ পৰা ভাৰতৰ পৰা বোলে মানুহ বাহিৰ কৰিম বুলি ক'লে। এটা কথা কওঁ আইমী বৰুৱা, তই বুলি কৈছোঁ, তই কোনজনী ধৰ্ষণ হোৱা ছোৱালী হৈ আজি মাত মাতিছিলি বা আজি কোনোবা বোৱাৰী এজনী হৈ মাত মাতিছিলি বা দুখীয়া কাৰোবাৰ কাৰণে মাত মাতিছিলি, কিন্তু আজি টেটুফালে যে স্পীকাৰ এটা লৈ যে চিঞৰিলি, কা নামানিলে অসমৰ পৰা বাহিৰ কৰিম, ভাৰতৰ পৰা বাহিৰ কৰিম, তো ৰাইজক সেইটো সকিয়নি দিবলৈ তোৰ কি অধিকাৰ? তই এজনী মন্ত্ৰী মাইকীহে। আগতে স্পীকাৰলৈ কোনোবা দিনা লাইভে দিছিলে নে কোনোবা এজনী নাৰী বিষয়ে বা কোনোবা এজনী, তই নাচিছ, নাটক কৰিছ, তই যিটো ধৰণে আছ সেইটো ধৰণে থাক। অসমৰ ৰাইজক কি সকিয়নি দিব লাগে দিবলৈ আৰু বেলেগ মানুহ আছে, তোৰ দিবলৈ তোৰ অধিকাৰ নাই। অসমৰ ৰাইজৰ চবৰে বিবেক আছে, কা মানিব লাগে নে নালাগে নে সেইটো তই চিন্তা কৰিব নালাগে। তই কোন যে অসমৰ পৰা মানুহ বাহিৰ কৰি দিম, ভাৰতৰ পৰা মানুহ বাহিৰ কৰি দিম, তই মানিছ মান, তোৰ কথা সেইটো। তোৰ বিবেকে ঢুকি পাইছে, তই মানিব লাগে। আমাৰ বিবেকে ঢুকি পোৱা নাই, আমি মানিব নালাগে, আমাৰ কথা সেইটো। তই বাহিৰ কৰি দিম বুলি ক'বলৈ কোন তই? তোকো মই সকিয়নি দিছোঁ, তোৰ জেগাত তই থাক। এজনী মন্ত্ৰী মাইকী হিচাপে তোৰ যিখিনি সন্মান, সেইখিনি সন্মান বচাই ৰাখ। আমাক সকিয়নি নিদিবি যে অসমৰ পৰা কা নামানিলে ভাৰতৰ পৰা বাহিৰ কৰি দিম বুলি ক'বলৈ। চবৰে বিবেক আছে, জীয়াই থকাৰ অধিকাৰ আছে চবৰে। তই ক'ব নালাগে আমাক সকিয়নি নিদিবি। সকিয়নি দিয়াৰ আগতে এবাৰ ভাবি চাবি, তোৰ মানুহজন কাৰ কাৰণে আজি মন্ত্ৰী হৈ আছে? এই যে টেটুফালি যে চিঞৰিব পাৰিছ, তোৰ পৰিচয় কি? কাৰ কাৰণে তই আইমী বৰুৱা হৈ পৰিচয় দিব পাৰিছ অসমত? সেইটো ভাবি ল। দ্বিতীয়বাৰ সকিয়নি দিয়াৰ আগতে